তো মই সকলোকে BLD কমেডি চেনেলৰ পৰা স্বাগতম জনাইছোঁ আৰু মই আজি ৰাস চাবলৈ যাম দীপ্তিশ্বৰী মন্দিৰলৈ। তাতে এটা অদ্ভুত গেট এটা আছে, চ' ভিডিঅ'টো সকলোৱে স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু আমি মুক্তাপুৰৰ ৰাস্তাটো আমি পাইছোঁ, তাৰপাছত আমি চিধা যাম নেকি ছাৰ? আমি চিধা যাম নেকি? আমি চিধাই যাম। আমাৰ ঘৰতে আলহী ঘৰ আছে, আমি তাতে প্ৰথমতে সোমাম চাগে, তাৰপাছত আমি ৰাসক লাগি যাম। মানুহ ঘৰৰ দৃশ্য অকণমান দেখুৱাম বাৰু, আমাৰ যিহেতু আলহীয়ে আৰু আমি এই কমাৰগাঁৱৰ চক পালোঁ। এইটো হ'ল কমাৰগাঁৱৰ চক। আৰু ইয়াৰ পৰা আমি চিধাই যাম নে আকৌ ইয়াৰ পৰা আমি চিধাই যাম। মিঠাই লওঁ ৰাস বুলি অকণমান মিঠাই লৈ লওঁ। আলহী ঘৰত তাতে যাম, অকণমান আমি ৰাস বুলি মিঠাই অলপ লৈ যাব লাগিব। চ' মিঠাই দোকানত আমি যাওঁ। আৰু দোস্ত মিঠাইটো লৈ ল'লোঁ, আমি এতিয়া আকৌ যাম। চ' আকৌ এতিয়া আমি যাম, এতিয়া এখন দলং এখন পাম, দলংখন আপোনালোকক অলপমান দেখুৱাম। আৰু মই যে আপোনালোকক কৈছিলোঁ এখন দলঙৰ কথা, সেই দলংখনৰ নাম হৈছে লক্ষীতলা দলং। বহুত মানুহ ৰাস চাব যোৱা মানুহ। আৰু মই দলংখনত উঠিছোঁ, এয়া ওখ হয় দলংখন বহুখিনি। এইখন দলং মই যদি দিনত আহিলোহেঁতেন আপোনালোকে দলংখনত ভালদৰে দেখুৱালোহেঁতেন, কিন্তু ৰাসটো দিনত চাই ভাল নালাগে, ৰাস ৰাতি চাই ভাল লাগে। আৰু সেইকাৰণে এনেদৰে দেখুৱাব লগা হৈছে। বহুত দীঘল দলং এখন, লক্ষীতলা দলং বুলি কয় এইখনৰ নাম। আৰু এইটো হ'ল দীপ্তিশ্বৰীৰ গেটটো। আমি এই গেটটো প্ৰথম গেট আমি পাৰ হ'লোঁ। আৰু ইয়াতে আমি চিধাই যাম তো। ইয়াতো আবাহন থিয়েটাৰ চলি আছে আজি। ইয়াতে ৰণাংগনী ৰাধা আছে চাগে আজিও। বহুত অপেক্ষাৰ মূৰত আমি আহি পালোঁ। এইটো হ'ল মেইন গেটটো। মেইন গেটটো আমি পাই গ'লোঁ। এইটো মেইন গেট দীপ্তিশ্বৰী মন্দিৰৰ যি থিয়েটাৰ তাতে চলি আছে, তাৰে এইটো ৰাসৰ এইটো মেইন গেট। গাড়ী ক'ত থবি? আৰু তাতে গাড়ী থোৱাৰ কথা কৈছিলে, আমি তাতে নচলোঁ। আমি এফালে থ'ব লাগিব, ক'ত পাৰ্কিং পালে ইয়াতে থ'ব লাগিব চাগে গাড়ীখন আমি। আৰু পাৰ্কিং আছে নাইবা? নাই চাগে নেকি? আমি সেই ৰাসৰ যি দীপ্তিশ্বৰী মন্দিৰৰ ৰাস হৈ আছে, আমি তালৈকে গৈ আছোঁ। আমি আলহী ঘৰৰ পৰা আমাৰ মুনু, এইটো আমাৰ মুনু লাজ কৰিছে দে অলপ। আৰু এই পুখুৰীটোত ধুনীয়াকৈ মূৰ্তিবোৰ ইয়াতে সজাই ৰাখিছে, ঘৰিয়াল। তাৰ ভিতৰলৈ এতিয়া আমি সোমাই যাম, তালৈকে আমি গৈ আছোঁ। আৰু আমি সেই ৰাসৰ ভিতৰলৈ আমি গৈ আছোঁ। ফাৰ্ষ্ট আহিছোঁ ইয়ালৈকে দীপ্তিশ্বৰী ৰাসলৈ। তালৈকে আমি এতিয়া গৈ আছোঁ, যি ৰাস তাতে চলি আছে তালৈকে আমি গৈ আছোঁ। মই তাৰে ভিতৰলৈ সোমাই আহিছোঁ এতিয়া। ইয়াত সকলো ইয়াত ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। আমি তালৈ ভিতৰলৈ আমি যাম। তাৰ আগতে মই অলপমান বাহিৰৰ দৃশ্য দেখুৱাই দিছোঁ। এইখন হ'ল মঞ্চ, আৰু ইয়াতে অনুষ্ঠান চলি আছে। ইয়াতে পূজাৰ অনুষ্ঠান চলি আছে। তাতে আমি তালৈকে আপোনালোকক দেখুৱাম বাৰু। ধুনীয়াকৈ ইয়াতে ৰাখিলে ইয়াতে। সকলো মূৰ্তি ইয়াতে ধুনীয়াকৈ সজাই
যেহেতু ইয়ালৈকে পাঁচ আহিছোঁ ভাল লাগিছে এইবাৰ প্ৰথম আহিছোঁ যেতিয়া আৰু ভাল লাগিছে ইয়াত এইবোৰ দেখা পায় জীবন ভাল লাগিছে আৰু ভিতৰলৈ মই গৈ আছোঁ বেলেগ চাইডেদি সোমাই আহিছোঁ আৰু এবাৰ ইয়াতে দেখুৱাম সকলো ইয়াত আছে পাহাৰ ধুনীয়াকৈ আছে এইবোৰ দেখুৱাই দিছোঁ সেইবোৰ আপোনালোকক মই দেখুৱাই দিছোঁ আপোনালোকক আৰু মই যে আপোনালোকক কৈছিলোঁ এটা অদ্ভুত বস্তু এটা ইয়াতে বনাইছে যিটো গেট কৰি ৰাখিছে সেইটো হ'ল এটা হনুমান আৰু এইটো হনুমানৰ তলেৰে সকলো মানুহ পাৰ হৈ যায় আৰু ময়ো ইয়াৰ তলেৰে পাৰ হৈ গৈছোঁ মই এবাৰ দেখুৱাম এখন পাহাৰ বনাইছে ইয়াতে ধুনীয়াকৈ বস্তু এটা দেখুৱাম আৰু ইয়াতে এটা আধুনিক প্ৰযুক্তিবিদ্যাৰ দ্বাৰা ইয়াতে বনাইছে এইকেইটা সঁচাকৈ খুব ভাল লাগিছে এইখন মঞ্চত ভূপেন হাজৰিকাই ইয়াত ধুনীয়াকৈ শুনি আছে আৰু আদৰ্শ গাঁৱৰ আদৰিছোঁ ইয়াতে মই আপোনালোকক সেইফালৰ মূৰ্তি আৰু যেনে যেনে সজ্জা কৰিছে মই আপোনালোকক তাৰে দৃশ্য দেখুৱালোঁ আৰু মই এইবাৰ যাম ৰাইট চাইডে যাম আৰু তাতেও আছে তাতে আৰু ভাল লগা বস্তু তাতে আছে চাগে তালৈকে যাম এতিয়া এই ৰাসত মই আপোনালোকক এটা খেলা এটা দেখুৱাম মাৰ্বল খেলা মাৰ্বল কেনেদৰে খেলে ইয়াতে তাৰে দৃশ্য দেখুৱাম এটা সোমাইছে আমি এটা কণী পাম চাগে এতিয়া ইয়াতে মাইক এটা ল'ব লাগে কণী এটা আমি এটা কণী এতিয়া পাই গ'লোঁ আৰু দোস্ত মই সেই খেলাখন খেলিলোঁ দুটা কণী পাই গ'লোঁ আৰু এটা ব্লগ এটা আছে নামটো কৈ দিবা অমৰজ্যোতি ব্লগ অমৰজ্যোতি ব্লগ এটা আছে চেনেলটো চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ' অলপ হেল্প কৰিব আৰু অলপ ছাপোৰ্ট কৰিব বহুত ভিডিঅ' আছে বোলে আপোনালোকে চাই দিব এবাৰ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে আৰু মই সেই খেলাখন এবাৰ খেলি চালোঁ তাতে মোৰ ভাগ্য আছিল মই তাতে দুটা কণী পাই গ'লোঁ আৰু এতিয়া মই ভিতৰলৈ যাম তাতে মীনা বজাৰ আছে চকৰি খেলা আছে লৈ যাম চবলৈ হ'ল এটা লাকৰ কথা যদি ভাগ্য আছে তেনেহ'লে পাব আৰু আমাৰ লগত এটা মুনু আছিল আৰু তাই নাপালে তাৰ ভাগ্য নাই আৰু মোৰ ভাগ্য আছিল মই দুটা পালোঁ আৰু ৰমেন দাদা আছিল সিয়াৰ ভাগ্য আছিল আৰু সিও দুটা পালা আৰু মই এতিয়া ভিতৰলৈকে আপোনাক লৈ যাম ধুনীয়া খেলা এইখন খেলাখন খেলি খুব ভাল লাগে চাৰিও চাইডে মানে এটা লাইনত ইটো খেলাই পাতি থৈ দিছে আৰু মই এবাৰ এখন বেলেগ এটা গলিতে সোমাই আহিলোঁ আৰু ইয়াতে মিঠাই দোকান চোকান ইয়াতে সকলো আছে দোকান মানে আৰু মই এইবাৰ মীনা বজাৰলৈ গৈ আছোঁ তাতে কি আছে সকলো যেনেদৰে সভাত যিবোৰ বস্তু অনা হয় সেই সকলোবোৰ বস্তু ইয়াতে এতিয়া আমি দেখা পাম এই মীনা বজাৰখনত এই ৰাসত সঁচাকৈ ইয়াত যে দীপ্তিশ্বৰী ৰাস ইমান ডাঙৰ ৰাস হয় আমি আগতে গম পোৱা নাছিলোঁ যদি গম পাইছিলোঁ যদি অহা হোৱা নাছিলে কিন্তু এইবাৰ আহিছোঁ ইয়াতে মীনা বজাৰত এখন যেন সভা তাতে সভা লাগি গৈছে ইয়ালৈকে আহি আৰু যাতে সভা চাব নালাগে এনেকুৱা লাগি গৈছে এইখন হৈছে ট্ৰেইন ভাল লাগিছে সকলো দেখা পাই ইয়াতে আৰু মই এইবাৰ ট্ৰেইনত একবাৰ উঠি চাওঁ বুলি আহিলোঁ ভাল লাগে ট্ৰেইনত উঠি ইয়াতে বহি ল'লোঁ এইখন হ'ল ট্ৰেইন আৰু এই ট্ৰেইনখনত এবাৰ উঠি চাম মই কেনে লাগে ট্ৰেইনখনত এবাৰ উঠিলোঁ ভাল লাগিল ট্ৰেইনখনত উঠি এবাৰ আৰু এইখন হ'ল পাগলা গাড়ী বুলি কয় যে জহাই যাব হৈছে এই গাড়ীখন
সেইখন ট্ৰেইনত উঠি আহিলোঁ। এইখন হ'ল মিনি ট্ৰেইন, তাৰমানে এখন সৰু সৰু ল'ৰা ছোৱালী বহা ট্ৰেইন এইখন। আৰু ইয়াতে বহিছে ইয়াতে অকণো ভাগ্যত থকা সকলো পাব। এটা এখন চাৰ্কেল আছে, এটা মোবাইল এটা আছে, টিভি আছে, বাল্টিং, ব্ৰাছ। ব্ৰাছ সকলোকে আমাক নালাগে, আমাক মোবাইলটো লাগে। কেইটকা কুপন এটাত কেইটকা? চাহ এটা দিবচোন। লৈ যা, কাৰ ভাগ্য আছে নাজানো আৰু। আমি এটা লৈ ল'লোঁ, কি বা পাওঁ আৰু মাস্ক খানা পাওঁ নেকি আৰু। আৰু আমাৰ ভাগ্য আছিলে ৰুমাল, আৰু আমি ৰুমাল এখন পাইছোঁ। এইখন ৰুমাল আহি পাইছে 20 টকা। এই খেলাটো খেলিলোঁ, তাতে এখন ৰুমাল এখন পাইছে 122 নম্বৰ পৰিছিল এখন ৰুমাল। আৰু চাহ আকৌ খেলা খেলিবি নেকি এইবাৰ? চাহ খেলিবি নেকি? আমি এইবাৰ কি ভাগ্য আছে আমি আকৌ চাই লওঁ। মোবাইল লাগিল হ'ল আৰু আমাৰ আমি এবাৰ চেকনি এখন পাইছোঁ। আমাৰ ভাগ্য বহুত ভাল। আমি এবাৰ ৰুমাল পালোঁ, এইবাৰ আমি চাহ চেকনি এখন পাইছোঁ। মিছ নাই, কিন্তু আমি ৰুমাল এখন পাইছোঁ, চাহ চেকনি এখন পাইছোঁ আৰু বেল এডাল পাইছোঁ। আমাৰ ভাগ্য আছিল আমাৰ এই, আমি আৰু মিঠি বস্তুৱে পাই গ'লোঁ। আৰু এইবাৰ আমি আহিছোঁ আকৌ এটা খেলা খেলিবলৈ। ভাৰতীয় মনোৰঞ্জন খেল আছে ইয়াতে, আৰু আমি এবাৰ সেই খেলটো খেলিম এবাৰ। মনোৰঞ্জন খেল। দাদা মাৰিব নেকি? এইটো মাৰক, চাওঁ আপোনাৰ ভাগত কি আছে চাওক। তাৰমানে এটা লিখাই আছে, যদি 100 টকা পৰে তেনেহ'লে 100 টকা, আৰু 50 টকা পৰিলে 50 টকা। 20 টকাৰ পৰা আছে ইয়াতে, 20 টকা, 100 টকা, 200 টকা। ভাৰতীয় মনোৰঞ্জন খেল, ভাৰতীয় মনোৰঞ্জন খেল। আমি তাতে চালোঁ আৰু খেলাটো চাই ভাল লাগিল। তাতে ভাৰতীয় যিহেতু মনোৰঞ্জন খেল, আমি সেই খেলৰ মাজত লাগি আছিলোঁ। আকৌ এটা খেল আছে ইয়াতে, কণীৰ খেল। 8টা কণী খাই গ'লোঁ, আৰু আমাক কণী নালাগে। আমি ঘৰত ভাতটো খাব লাগে, আমি কণী দিয়া আৰু আমাৰ বেলেগ নাই আৰু। ভাল লাগিল খেলাখন খেলি। চাওমিন, পকৰি, ফুলাৰি, পাপৰ চব আছে ইয়াতে। খাম আৰু অকণমান পাছত আমি খাই লওঁ। বস্তু নিবা ঘূৰি ঘূৰি চাই লওঁ। চাওমিন কেনেকৈ? 60 প্লেট। আৰু চাওমিন বনাই আছে। আমি চাওমিন, পানী বটল আমি ল'লোঁ। আমি এতিয়া এইটো খাই লওঁ। আৰু তাতে আমি চাওমিন খাই ল'লোঁ। চাকিবা ল'বি নেকি এটা কাপোৰ চাব? বেগ চাবি? আৰু চাৰে বোলে এটা বেগ চাই। মই এটা যিটো চাওমিন খালোঁ, এটা পাণ এটা খাই লওঁ। পাণ এটা দিব চৰা, মিঠা পাণ এটা দিব। হা? পাণ খাবি নেকি? আৰু পাণটো খাই দিলোঁ। আৰু মই এতিয়া আৰু অলপ বস্তু দেখুৱাম। আৰু মই ইয়ালৈকে আহিলোঁ, খুব ভাল লাগিল। আৰু দুজনমানতো ফটো লৈ ল'লে ব্লগাৰ বুলি। সঁচাকৈ খুব ভাল লাগিল। তেখেতসকলৰ লগত মই ফটো উঠিলোঁ। আৰু এটাই তেখেতৰ চেনেলৰ কথাটো কৈছে, আপোনালোকে চালে গম পাব তেখেতৰ চেনেলটোৰ নাম কি। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰৰ লগতে ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ধন্যবাদ।